ঘৰখন বোৱাৰীজনীয়ে বৰ ধুনীয়াকৈ সজালেও এনেকুৱা ঘৰ এটাতহে থাকিবলৈ মন যায়। আগতে বিয়া নেপাতোতেও আছিলে আমাৰ ঘৰটো একে কেঁচা পানী পোৱা ঘৰ। এতিয়া বিয়া পাতিলোঁ সেই একেই তেনেকুৱা এঘৰে পালোঁ। বোৱাৰী, অ' বোৱাৰী আছানে? ওলাই আহাচোন। ভাইটি আছনে? ওলাই মই আহিছোঁ। বাহিৰত কোনোবাই মতা যেন লাগিলে। আমাৰ এখেতৰ বাইক নি আকৌ আহিলেই নেকি? আমাৰ এখেতৰ বাইকজনী আহিলে মানে মোৰ ভয়হে লাগে বৰ। যেন তেনে পইচা দুটামান গোটাই পিনি এইবাৰ সোণৰ চেইনডাল বনাম বুলি ভাবি আছোঁ। এই মানুহজনী মানে এইখিনি সময়তহে আহি ওলাব ভালে। মৰমৰ ভায়েকে আকৌ খুন্দা হাতে বাইকক নপঠিয়াই নহয়। যিটো ভাবিছোঁ সেইটোৱে হ'ল। অ' বাইদেউ আহিলে নেকি? থিয় হৈ আছে নে? বহক ক। অ' বহো। ভাইটি নাই নি? দেখা নাই যে। আহিয়ে চিধাই ভায়েকৰ কথা। মই যেন মানুহ নহয়হে। অ' তেখেত ডিউটিৰ পৰা আজি আহি পোৱা অকণমান দেৰি হৈছে। পাবহি এতিয়া আৰু আপুনি বহক। আয়ো বহিবলৈ ইমান ধুনীয়া কোমল। বোৱাৰী ঘৰটো বৰ ধুনীয়াকৈ সজালা দেই। অঁ সজাইছোঁ বাৰু, তথাপি এতিয়া বহুত আছে। পইচা নাই বুজিছে বাইদেউ। পইচা থকা হ'লে আৰু ধুনীয়াকৈ সজাব পাৰিলোহেঁতেন। চবৰ একে দশা বুজিছা বোৱাৰী। পইচাৰ অভাৱত যে কি হৈছে নহয়, যেনে তেনে এদিন টনা আজোৰাকৈ চলিছোঁ। হে তাৰ মানে পইচা বিচাৰি অহাটো একেবাৰে খাটাং। আমাৰ তেখেতক একেবাৰে অকৰা নহয়, মোৰ বাইকজনীয়ে পইচা বিচাৰি দি দিব। মই সোণৰ চেইনডাল বনামগৈ এতিয়ালৈকে বনাব পৰা নাই। এইবাৰ নহ'ব। বাইদেৱে ভায়েকক পইচা খোজাৰ আগতে মই এটা কাহিনী কৈ মোক বন্ধ কৰিয়ে থওঁ। ইমান সময় হ'ল বহাহি। বোৱাৰীজনীয়ে বা পানী গিলাচকে দিওঁ, চাহ একাপকে দিওঁ, নাই এনেই নকয় নহয়। আই আছে খাই যা, আই নাই চাই যা। বাইদেউ আপোনাকনো কি ক'ম আৰু আমাৰ দুখৰ কথা বুজিছে নহয়। একদম টকা দুটামান আহেহে, ইপিনে কিবা এটা হ'ব সিপিনে কিবা এটা হ'ব, নক'ব আৰু। মোৰ গাটো একদম ভাল নাই বুজিছে। মানুহজনীহে এনেকৈ আছোঁ হাঁহি মাতি, ভিতৰি মোৰ বেমাৰে খুলি খাইছে বুজিছে। ভাল হস্পিটেল এখনত দেখুৱাবলৈ বহুত টকা লাগে। এতিয়া পইচাৰ অভাৱত মই হস্পিটেললৈকে যাব পৰা নাই। তাকে ভাবিছোঁ টকা দুটামানকে ক'ৰবাৰ পৰা ধাৰলৈ লওঁ নে কি এনে দেখুৱাব লাগে আকৌ হস্পিটেলত। পইচা নাই বুলি এনেকৈ থৈ দিলে নহয়, মানে বেমাৰ বাঢ়ি গৈ থাকিব ভিতৰি। তুমি সেনেখিনি মোক ফোনত ক'লা এইবোৰ কথা ক'লা, এতিয়া ময়ো শান্তি পোৱা নাই নহয় শুনি। তোমালোকে ইমান বিপদৰ সময়ত আমাক সহায় কৰি থৈছা, আমি যে একো এটা সহায় কৰিব পৰা নাই। সহায় আপুনি আমাৰ পৰা লগ এৰাটোৱে বহুত ডাঙৰ সহায় হ'ব আমাৰ কাৰণে। হ'ব আপুনি ইমান চিন্তা নকৰিব। আমাৰ এওঁৱে মই পাতিছোঁ কথা, টকা তোমাৰ ঘৰৰ পৰা ধাৰলৈ ল'ব লাগিব। অঁ বাইদেউ কেতিয়া আহিলি? অঁ আমাৰ এখেত পালেহি মানে। হ'ল এই আধা ঘণ্টামান হৈছে মই আহি পোৱা। বাইদেউ চাহ তাহ দিলে নাই খাবলৈ? অঁ বাইদেউ চাহ আপুনি আহিলে লগতে দিম বুলি ৰৈ আছোঁ। আপুনি বহকগৈ যাওক, মই চাহ লৈ আহোঁগৈ। মোলৈ কিয় ৰ'ব লাগে তুমি? বাইদেউক চাহকাপ দি দিব লাগে আগতে। হ'ব চাহ খালেই হ'লতো। হ'ব আহ মই চাহ খাম নহয়, তোৰ লগতে খাম বুলি ময়ো ৰৈ আছিলোঁ। আহচোন তই এৰালে কথা পাতোঁ অলপ। বাইদেউ ভালনে তোৰ? মোৰনো কি বেয়া হ'ব, ভালেই মোৰ। বচোন তই বহ। ভায়েকে কি কথা পাতিছে এতিয়া? ভিতৰলৈ মাতিলোঁ, এতিয়ালৈ অহা নাই। কি কথা ওলাইছে ইমান সিহঁতৰ? আমাৰ মানুহজন অকৰা নহয় আকৌ, মনে বাইকক দি পঠিয়াব পইচা। বাইদেউ বাহিৰত অকলে বহি আছে, তুমি আকৌ মোক কিয় ভিতৰলৈ মাতিলা? কথা শুনা, বৰ বাইকজনী একেবাৰে এৰিবই নোৱাৰে। হেৰি আকৌ তোমাক মই মনে কথা এটা কৈ থওঁ বুলি মাতিলোঁ। বাইদেউক আকৌ পইচা নিদিবা এবাৰ। মই কৈছিলোঁ নহয় তোমাক সোণৰ চেইনডাল বনাম বুলি, এবাৰ কিন্তু মোক সোণৰ চেইন লাগিবই, কৈ থ'লোঁ। মই বাইদেউক কৈ থৈছোঁ মোৰ গা ভাল নাই বুলি, আৰু পইচা পাতি আমাৰ নাই বুলি কৈ থৈছোঁ। তুমি আকৌ এই অকৰা হৈ পিনি সঁচা কথা কৈ নিদিবা। হে ভগৱান কি হ'ল? বাইদেউ আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে। বাইদেউ যদি মই দুটকামান দি নপঠিয়াওঁ মোৰ নিজে কেনেকুৱা লাগিব? বাইদেৱে নিজে নপঢ়ি মোক পঢ়ুৱালে। আজি মই চাকৰিটো পোৱাৰ পিছত যে বাইদেউ মই এনেকুৱা ব্যৱহাৰ কৰোঁ, মোক পাপে চুবে বুজিছা। মই জানিছিলোঁ এই মানুহটোৱে এনেকুৱা কথা হ'ব। একেখিনি কথাই শুনি মই পাগল হ'ম বুজিছা। কোনোবা দিনাখনি পাগল হ'ম মই। একেৰাহেতো বাইদেউক পইচা দিয়ে থকা, এই কিবা এটা হৈছে সেই কিবা এটা হৈছে, আৰু কিমান নিদিয়া। এইবাৰ কৈ থলোঁ, তাৰ পৰা যদি 1 টকা কমেই নহয় মই কিন্তু কথা বেয়া কৰি দিম। এইবাৰ মই সোণৰ চেইন বনামেই, আৰু মই একো কথা নুশুনো তোমাৰ। একদম আচৰিত মানুহ।
বাহিৰত বাইদেউ বহি আছে। এনেকৈ ভিতৰত এইবোৰ কথা যদি কেনেবাকৈ বাইদেউৰ কাণত পৰে, বাইদেউৰ বাৰু কেনেকুৱা লাগিব মনত। মোৰ লগত যদি এনেকৈ বেছি তৰ্কাতৰ্কি কৰি থকা নহয়, মই গৈ ডাইৰেক্ট বাইদেউকে ক'মগৈ এনেকৈ টকা বিচাৰি বিচাৰি আমাৰ ঘৰলৈ নাহিব বুলি। টকা বিচাৰি? তুমি কি কথা কৈছা? নাহিব নেকি? মাকৰ ঘৰলৈ আহিলে কি টকা বিচাৰি অহা হয় নেকি? কোন নাহিলে বাইদেউ বিচাৰিছে মোক টকা? মই নিজে দিওঁ। হ'ব হ'ব যোৱা, তুমি মোৰ লগত তৰ্ক কৰিবলৈ নাহিবা এতিয়া। ইহঁতিনো ভিতৰত সোমাই কি কৰি আছে? ভাইটি ওলাই আহচোন, বোৱাৰী আহাচোন। কি কৰিছা ভিতৰত সোমাই? মোৰ যাব হ'ল নহয়। অঁ বাইদেউ তই যাওঁগে নি? অঁ বাইদেউ যায়গে নি আপুনি? অঁ মই যাওঁগেতো আকৌ, যাবৰ হ'ল নহয় সময়। হেৰি কথা এটা নহয়, তহঁতি আমাৰ বিপদৰ সময়ত ইমান সহায় কৰিছ, আমি কৰিবই পৰা নাই একো এটা সহায়, বুজিছনে? যেনে তেনে গোটাই মেলি 5,000 টকা এটা লৈ আহিছোঁ। ভাইটি বোৱাৰীক হস্পিটেলত ভালকৈ দেখুৱাই আনিবিগৈ। হে হস্পিটেলত দেখাবলৈ আকৌ বোৱাৰী কি হ'ল? হে ভগৱান, তহঁতকনো মই ক'ত ইমান ডাঙৰ সহায় কৰিব পাৰিম। যেনে তেনে গোটাই মেলি 5,000 টকা এটা আনিছোঁ। দেখিছই নহয় মোৰ অৱস্থা কেনেকুৱা। আৰু তই বোৱাৰী কি হ'ল বুলি ক'লি যে? বোৱাৰী বেমাৰ হৈ আছে, তই কি নাজান? হে পইচা ধাৰলৈ লোৱা কথা পাতিছ, এতিয়া আকৌ মোক নজনা ভাও ধৰিছ। বাইদেউ মোক ক্ষমা কৰি দিয়ক। ৱাহ এইজনী আকৌ কি হ'ল? কিয় হ'লে তোক মই ক্ষমা কৰোঁ? আচলতে মোৰ একো বেমাৰ হোৱা নাই। বেমাৰ হোৱা নাই যদি আকৌ তই মোক কিয় মিছা কথা ক'লি? আচলতে আপুনি আমাৰ ঘৰত টকা বিচাৰি আহিছে বুলি মই আপোনাক মনে সাজি এটা কাহিনী ক'লোঁ। আপুনি মোক ক্ষমা কৰি দিয়ক। টকা বিচাৰি আহোঁ বুলি কিয় ভাবিছা? মই এইটো মাৰ ঘৰলৈকে মই নাহিম নি? টকা বিচাৰি নাহোঁ নহয়, মাৰ ঘৰ বুলিহে আহোঁ। হ'ব তুমি নাকান্দিবা, তোমাৰ কথা মই বুজিছোঁ, মোৰ অৱস্থাই তেনেকুৱা। আপুনি মোক ক্ষমা কৰি দিয়ক, মই আপোনাক বুজিয়ে নাপালোঁ আচলতে। হ'ব নাকান্দিবা, চকু পানী মহৰাচোন, নাকান্দিবা। মই তোমাৰ নিজৰ বাৰ দৰে নহয় জানো? নিজৰ বা বুলি ভাবিবা আজিৰ পৰা। হ'ব দিয়া, এতিয়া কন্দা কটাখন নকৰিবা। অৱশেষত তুমি যে বুজি পালা, সেয়াই বহুত। সঁচাকৈ বাইদেউ আপুনি ইমান ভাল। আজিৰ পৰা মোৰ ভ্ৰম ভাঙিল। আজিৰ পৰা মই আপোনাক নিজৰ বাৰ দৰে ভাবিম। এয়াহে আমাৰ বোৱাৰী। ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো কেনে নিশ্চয় জনাব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।